নমস্কাৰ এক্সপ্লৰিকালৈ স্বাগতম জনাইছোঁ মই নিখান্ত বৰ্মন আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অক্ষয় কুমাৰ ডাঙৰীয়াৰ সেই বিশেষ বাৰ্তালাপটোৰ বিষয়ে এটো কোনো ৰাজনৈতিক আলোচনা নহয় ইটো হল যাতে সেই বিশেষ বাৰ্তালাপটোৰ পৰা আমাৰ যুৱ সমাজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা কিছুমান ভাল ভাল মেছেজ পায় তাৰ বাবে ইটো আমি আলোচনা কৰিবলৈ ওলাইছোঁ বাৰ্তালাপৰ আৰম্ভণিতে অক্ষয় কুমাৰ ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এটা প্ৰশ্ন কৰিছিল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ খং উঠিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰে অক্ষয় কুমাৰ ডাঙৰীয়াই নিজৰ উত্তৰটো ৰাখিছিল অক্ষয় কুমাৰ ডাঙৰীয়াই কৈছিল যে অক্ষয় কুমাৰ ডাঙৰীয়াৰ নিজৰ খং উঠিলে অক্ষয় কুমাৰ ডাঙৰীয়াই পাঞ্চিং বেংকত কিছুমান বক্সিং মাৰি অক্ষয় কুমাৰ ডাঙৰীয়াই নিজৰ খংটো ব্যক্ত কৰে আৰু তেওঁ এইটো কথাও কৈছিল যে খং হল এক প্ৰকাৰৰ এনাৰ্জি তাক আমি ব্যক্ত কৰাটো দৰকাৰ কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এনেকুৱা এটা এনসাৰ দিছিলে যিটো এনসাৰ আমাৰ যুৱ সমাজৰ বাবে বাৰুকৈ উপযোগী সেই এনসাৰটো হল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যেতিয়া তেওঁ এখন কোনোবা মিটিঙত খং উঠি যায় অৰ্থাৎ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এগৰাকী মানুহ তেওঁৰ খং উঠাটো স্বাভাৱিক যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ খং উঠে তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই খং ব্যক্ত কৰাৰ পৰা বিৰত থাকে কিয় তেওঁ ব্যক্ত কৰাৰ পৰা বিৰত থাকে তেওঁ ইয়াৰ কাৰণ দৰ্শাইছিল তেওঁ কৈছিল যদি আমি কোনোবা এখন মিটিঙত থাকতে হঠাতে কিবা কাৰণত খং উঠি যায় তেনেহলে আমি যদি হেতু ব্যক্ত কৰি দিও তেনেহলে মিটিঙৰ মেইন এজেন্ডাটো মিটিঙৰ মেইন উদ্দেশ্যটোৰ পৰা কিছু সময় বাবে আঁতৰি অহা হয় অৰ্থাৎ মিটিঙৰ ডিসিপ্লিন যেটো থাকে সেই ডিসিপ্লিনটো ভংগ হৈ যায় কিছু সময়ৰ বাবে গতিকে হেতু কাম নকৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খংটো ব্যক্ত নকৰে যাৰ ফলত মিটিঙৰ মেইন এজেন্ডাটোও ভালে হৈ থাকে লগতে মিটিংখন সুচাৰুৰূপে পৰিচালিত হয় এটা দ্বিতীয় কথাটো হল কিন্তু দ্বিতীয় কথা আৰু এটা উপায় আগবঢ়াইছিল যেটো উপায় আমাৰ যুৱ সমাজৰ বাবে খুব আৰু বাৰুকৈ উপযোগী আৰু যেটো উপায় আমি সকলে ব্যৱহাৰ কৰি নিজৰ খং কেনেকৈ কন্ট্ৰোল কৰিব লাগে নিজৰ খঙৰ ওপৰত কেনেকৈ জয় হ'ব লাগে হেতু কথা আমি শিকিব পাৰো সেই ভিডিওটো আপুনি এবাৰ নিজেই চাই লওক कागज लेकर के बैठता था उस सारी घटना का वर्णन लिखता था कैसे हुआ क्या हुआ और मैंने क्या किया क्यों किया खुद ही और उसमें जस्टिफाई करने की कोशिश नहीं करता था फिर उसको मैं फाड़ करके फेंक देता था पढ़ता भी नहीं था दोबारा फिर भी मेरा मन शांत नहीं होता था पूरी कथा दोबारा लिखता था 3 पेज 4 पेज 5 पेज उसमें उस सारे घटनाक्रम को डाल के पूरे पेपर पे रख देता फिर से एक बार जीवंत कर देता था हाँ। इससे क्या होता था कि वो चीज़ें मेरी जो इमोशंस है उस कागज़ के अंदर आकर के फिर वो जल जाती थी অৰ্থাৎ আমি এই যেটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভিডিও দেখিলো তাৰ পৰা আমি ইটো টেকনিক পালো যে যদি আপোনাৰ হঠাৎ কিবা কাৰণত খং উঠি যায় আপুনি সেই খঙৰ কথাখিনি এখন কাগজত সুচাৰুৰূপে লিখক এখন কাগজ নহলে দুখন কাগজত সেই কথাখিনি বাৰে বাৰে লিখক তেতিয়া আপুনি গম পাব যে আপোনাৰ নিজৰ ভুল হৈছে নে সেই মানুহজনৰ ভুল হৈছে আপুনি খং কৰে কিয় কৰি আছে সেই কথাটো আপুনি গম পাব আৰু তেতিয়া ইটো হ'ব যে আপোনাৰ খংটো লাহে লাহে হ্ৰাস পাব আৰু আপুনি আপোনাৰ ব্যক্তিত্বটো ভালদৰে মানুহৰ আগত উপস্থাপন কৰিব পাৰিব এতিয়া দ্বিতীয় কথাটো হল আমি গম পাও যে নৰেন্দ্ৰ মোদী সদায় জ্ঞান অৰ্জনৰ বাবে আগ্ৰহী তেওঁ কলে যে তেওঁৰ ওচৰত যেতিয়া কোনোবা যে অইন মানুহে তেওঁৰ ওচৰত এখন ড্ৰাফট বা কিবা এটা বেলেগ পেপাৰ লৈ আহে তেতিয়া তেওঁ সেই মানুহজনক কেনেকৈ ৰিয়েকশ্যন কৰে তেওঁ কৈছে সেই যেতিয়া ড্ৰাফটখনত বা কাগজখনত কিবা ভুল থাকিলেও নৰেন্দ্ৰ মোদী এনেকুৱাকৈ দেখুৱাই দিছে যে তুমি ইটো কাম কৰি দিয়াচোন বেছি ভাল হ'ব তুমি ইটো কাম কৰি দিয়া বেছি ভাল হ'ব তেতিয়া অৰ্থাৎ নৰেন্দ্ৰ মোদীয়ে কিছু কথা তেওঁক শিকায় আৰু তেওঁৰ পৰাও নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰে বাৰে কিছু কথা শিকিবলৈ যত্ন কৰে অৰ্থাৎ এই শিকায় আৰু নৰেন্দ্ৰ মোদী নিজেও শিকে এই টেকনিক্সটোৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা ব্যক্তিত্বত এক প্ৰধান ভূমিকা পালন কৰিছে বুলি মই বিশ্বাস কৰোঁ तो एक तो तरीका होता है भाई क्या ले आए हो दूसरा होता है वाह ऐसा करें ना ये अपन करे तो कैसा रहेगा आपको क्या लगता है ये करे तो कैसा होगा तो क्या होता है मेरी 10 मिनट पहले इन्वेस्ट हो जाती है लेकिन वो मुझे समझ पाता है तो अगली बार जब वो आता है तो मुझे मेरा समय ही नहीं जाता वो मेरी कल्पना के अनुसार चीज़ लेकर के आ जाता है तो एक प्रकार से मैं कोई लेके आता है तो उसमें से सीखता भी हूँ और सिखाता भी हूँ এতিয়া অক্ষয় কুমাৰ ডাঙৰীয়াই মোদী ডাঙৰীয়াক এটি প্ৰশ্ন কৰিছিল তেওঁ কৈছিলে যে মোদী ডাঙৰীয়াৰ আমি বাহিৰত যিখন ফটো দেখা পাওঁ সেই ফটোখন এখন ষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভৰ ৰূপত আমি সেইখন দেখা পাওঁ অক্ষয় কুমাৰ ডাঙৰীয়াৰ মনত এইটো প্ৰশ্ন আছিল যে মোদী ডাঙৰীয়াই তেওঁৰ অফিচত তেওঁলোকৰ বাকি যিবোৰ কৰ্মচাৰী আছে অফিচৰ তেওঁৰ কৰ্মচাৰীবোৰক তেওঁ ষ্ট্ৰিক্টলি হেণ্ডেল কৰে নেকি
বা তেওঁলোকক কাম কৰিবলৈ উৎসাহ কেনেকৈ যোগায় তেতিয়া মৰি ডাঙৰীয়ে এনেকুৱা এটা উত্তৰ দিছিল যিটো উত্তৰ মোৰ শুনি খুব ভাল লাগিছে আৰু আশা কৰোঁ আপোনালোকৰো সেই উত্তৰটো শুনি খুবেই ভাল লাগিব সেই উত্তৰটো মৰি ডাঙৰীয়ে কৈছিল যে মৰি ডাঙৰীয়ে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 10 বজালৈ প্ৰধানমন্ত্ৰী অফিচত কামত ব্যস্ত হৈ থাকে তেওঁ দিনত মাত্ৰ 3 ঘণ্টা শুৱে আৰু 18 ঘণ্টা কামত ব্যস্ত হৈ থাকে এতিয়া আপোনালোকে ভাবি চাওক যদি আপোনাৰো এজন কোনোবা ছাৰ বা কোনোবা আপোনাতকৈ ওপৰৰ পদবীৰ এজন ব্যক্তিয়ে এনেকৈ কৰ্ম কৰি আপোনাক দেখুৱায় তেতিয়া আপোনাৰ নিজৰ কৰ্ম কৰিব মন নাযাব এই কথাটোৱে ঘটিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী অফিচত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজেই ইমান কৰ্মত ব্যস্ত থাকে যে তেওঁৰ তলৰ কৰ্মচাৰীবোৰে তেওঁক শেষত অনুসৰণ কৰিবলগীয়া হৈছে যে আমিও মোদী ডাঙৰীয়াৰ পৰা কিছু অনুপ্ৰাণিত হৈ আমিও ভালকৈ কৰ্মখিনি কৰোঁ আৰু মই ভাবোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জীৱনত সাফল্য লাভৰ ইও এক প্ৰকাৰৰ মেইন ইটোৱে হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাফল্যৰ মেইন প্ৰধান ৰাস্তা তেওঁ এনেকুৱাকৈ এটা এষাৰ কথা আছে নহয় যে উপদেশতকৈ আৰ্হিয়ে ভাল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজেই এটা সুন্দৰ ৰূপত নিজকে উপস্থাপন কৰিছে তেওঁ নিজকে ইমানে কৰ্মৰ জগতত ইমান মাজত বিলীন কৰি দিছে যে তেওঁৰ তলৰ কৰ্মচাৰীবোৰে তেওঁক দেখি কৰ্ম কৰিবলৈ উৎসাহ পায় কাম কৰিবলৈ উৎসাহ পায় আৰু দেশক আগুৱাই লৈ যায় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বাৰ্তালাপৰ পৰা আৰু আমি কিছুমান সৰু সৰু টিপছ আমি পাওঁ যিবোৰ আমি সাধাৰণতে বিভিন্ন কামত ইউজ কৰিব পাৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এষাৰ কথা কৈছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সাধাৰণতে কোনোবা মিটিং বা ক'ৰবাত উপস্থিত থাকিলে তেওঁৰ মোবাইলৰ শব্দ বেছি বাজি নুঠে কিন্তু যদি অইন এজন মানুহৰ বা মিটিংখনত থকা অইন ব্যক্তিসকলৰ যদি মোবাইলটো বাজি উঠে তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাক কেনেকৈ হেণ্ডেল কৰে এই কথাটো কৈছিলে আৰু মই ভাবোঁ এই কথাটো যিবোৰ আমাৰ কৰ্পৰেটত কাম কৰি আছে বা কিছুমান টিম লিডাৰ আছে তেওঁলোকৰ কাৰণে খুবেই দৰকাৰী এজন টিম লিডাৰৰ আণ্ডাৰত ধৰাল কোনোবা মানুহ এজনৰ এখন মিটিং চলি আছে মিটিঙত অইন এজন মানুহৰ ধৰাল মোবাইলটো বাজি উঠিলে তেতিয়া তেওঁক কেনেকৈ হেণ্ডেল কৰিব এই কথাটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুংখানুপুংখভাৱে কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যেতিয়া অইন এজন মানুহৰ মোবাইলটো বাজি উঠে তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ ফালে চাই এবাৰ মিটিংখনৰ বিষয়ে সোধে যে মিটিংখন ভালধৰণে চলিছেনে আমাৰ উদ্দেশ্যটো সফল হ'লনে এতিয়া চাইক'লজিকেলি চাব গ'লে এই কথাটোৱে কি প্ৰমাণ কৰে এই কথাটোৱে সেই দ্বিতীয় ব্যক্তিজনৰ মনত এনেকুৱা এটা ষ্টেজ সৃষ্টি কৰিব পাৰে যে হয় মইতো মোবাইলটো লাৰি ভুলে কৈ দিলোঁ নেকি মিটিংখনৰ উদ্দেশ্যৰ পৰা ফালৰিকতে অহাই হ'ল নেকি এইটো হৈ যাব দ্বিতীয়জন মানুহৰ মনত অৰ্থাৎ তেতিয়া দ্বিতীয়জন মানুহে হয়তো দ্বিতীয়বাৰ মোবাইলত ফোনটো বাজিলেও ফোনটো ৰিচিভ কৰিবলৈ তেওঁ ভয় মানে সংকোচবোধ কৰিব এইটো কাম মই ভাবোঁ যিসকল কিবা টিম লিডাৰ বা কোনোবা এখন মিটিঙৰ অধ্যক্ষতা কৰিছে তেওঁলোকৰ বাবে খুবেই উপযোগী এতিয়া আৰু নেক্সট কথাটো হ'ল আমি সাধাৰণতে দেখা পাওঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘড়ীটো ওলোটাকৈ পিন্ধে এতিয়া বিভিন্ন মহল এইটো কথা বহু বাৰে বাৰে আলোচনা হৈ আহিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘড়ীটোনো কিয় ওলোটাকৈ পিন্ধে আৰু বিভিন্নজনে ইয়াৰ বিষয়ে বিভিন্ন ধৰণে মতবাদ আগবঢ়াইছিলে কিন্তু শেষত এই বাৰ্তালাপত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াৰ স্পষ্ট উত্তৰটো কৈ দিলে সেই উত্তৰটো হ'ল যে চাওক এতিয়া মই আপোনালোকৰ লগত কথা কৈ আছোঁ মই আপোনালোকে ভিডিঅ' চাই আছে কিন্তু এই সময়ত যদি মই ঘড়ীটো এনেকৈ চাওঁ আপোনালোকৰ ভাল লাগিব নেকি আপোনালোকৰ এনেকুৱা লাগিব যে হয়তো এই ব্যক্তিজনে মোৰ কথাত ইণ্টাৰেষ্ট দিয়া নাই এই কিতাপটোকে ইউজ কৰে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘড়ীটো এনেকৈ পিন্ধাৰ মেইন কাৰণটো হ'ল যাতে মোদী ডাঙৰীয়াই এনেকৈ লাহেকৈ চাব পাৰে যাতে আগৰ অৰ্থাৎ দ্বিতীয়জন ব্যক্তি এইটো কথা গম নাপায় যে মোদী ডাঙৰীয়াই সময়খিনি চালে এতিয়া কথাটো আমি যদি ভালধৰণে পুংখানুপুংখভাৱে চাব যাওঁ যদি দুজন মানুহে কথা পাতি আছে এজন মানুহে বাৰে বাৰে এনেকৈ ঘড়ীটো চাই আছে উঠাই তেতিয়া দ্বিতীয়জন মানুহৰ মনত কেনেকুৱা কুৱেশ্যন আহিব দ্বিতীয়জন মানুহে ভাবিব হয়তো তেওঁ মোৰ কথাত ইণ্টাৰেষ্টেড হোৱা নাই বা মোৰ কথাত তেওঁ সিমান ভাল পোৱা নাই কিন্তু মোদী ডাঙৰীয়াই তাকে নকৰি তেওঁ ওলোটাকৈ ঘড়ী পিন্ধে আৰু লাহেকৈ ঘড়ীটো চায় যাৰ ফলত দ্বিতীয়জন মানুহে গমেই নাপায় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টাইমটো চালে মই ভাবোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেনেকৈ জীৱনত ছাকচেছ লাভ কৰি আছে এই যিবোৰ তেওঁ কথা ক'লে এই কথাবোৰত এইটো পৰিস্ফুট হৈ যায় যে তেওঁ এটা ডিচিপ্লিনৰ মাজেৰে আগবাঢ়ি গৈ এনেকৈ সুন্দৰ ডিচিপ্লিন তেওঁ নিজৰ মাজত সৃষ্টি কৰি লৈছে আৰু সুন্দৰ ডিচিপ্লিনটোৰ মাজেৰে আগবাঢ়ি গৈ তেওঁ জীৱনত ছাকচেছফুল লাভ কৰিছে বাৰ্তালাপৰ মাজতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অক্ষয় কুমাৰে এটা প্ৰশ্ন কৰিলে যিটো প্ৰশ্ন অলপ এটা বেলেগ ধৰণৰ প্ৰশ্ন কৰিলে আৰু সেই প্ৰশ্নটো হ'ল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আলাউদ্দিনৰ চাকিটো পালে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিব এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এনেকুৱা এটা প্ৰেক্টিকেল এনচাৰ দিলে যিটো এনচাৰ আজি যুৱ সমাজে বুজি পাইছে আৰু মই ভাবোঁ এইটো এনচাৰে আমাৰ যিবিলাক অন্ধবিশ্বাস আছে সেই অন্ধবিশ্বাস
বোৰক আঁতৰাই নিব আমাৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে যদি মই সেই আলাউদ্দিনৰ চাকিটো পালোহেঁতেন তেনেহ'লে মই ইটো কাম কৰিলোহে যে মই আলাউদ্দিনক এবাৰ ৰিকুৱেষ্ট কৰিলোহে যে আপোনাৰ যে অন্ধবিশ্বাসৰ কাহিনীবোৰ আছে এই কাহিনীবোৰ আপুনি প্ৰচাৰ কৰাটো বাদ দিয়ক পৃথিৱীত কোনো আলাউদ্দিনৰ চাকি বোলা বস্তু নাই আপুনি নিজৰ হাৰ্ড ৱৰ্ক নিজৰ স্মাৰ্ট ৱৰ্ক নিজৰ পৰিশ্ৰম নিজৰ দৃঢ়তা নিজৰ আত্মবিশ্বাসৰ দ্বাৰা জীৱনত উন্নতি কৰিব লাগিব নিজৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা জীৱনত উন্নতি কৰিব লাগিব আমি আলাউদ্দিনৰ চাকি লৈ বাট চাই থাকিলে নহ'ব আৰু মই ভাবোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বিশেষ কথাটোৱে আমাৰ যুৱ সমাজক বাৰুকৈয়ে প্ৰভাৱিত কৰিব আৰু যুৱ সমাজৰ আগবাঢ়ি যোৱাত সহায় হ'ব বাৰ্তালাপৰ শেষত অক্ষয় কুমাৰ ডাঙৰীয়াই আৰু এটা প্ৰশ্ন কৰিলে যে আপুনি ৰিটায়াৰমেণ্টৰ পিছত কি কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেতিয়া হয়তো অলপ আচৰিত হৈ গ'ল তেওঁ ক'লে যে মই ৰিটায়াৰমেণ্টৰ পিছত কি কৰিম মই এতিয়ালৈকে ভবাই নাই কিয়নো মই এই কথাটো ভবা নাই কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো কথা ক'লে যে জিম্মেদাৰী হে জিন্দগী হে জিম্মেদাৰী হি জিন্দগী হে অৰ্থাৎ কিবা এটা কাম কৰি থাকি মোদীয়ে সদায় ভাল পায় মোদী ডাঙৰীয়াই কিবা এটা কামত নিয়োজিত হৈ ভাল পায় অৰ্থাৎ তেওঁ এইটো কথা কৈ দিলে যে ৰিটায়াৰমেণ্টৰ পিছতো হয়তো এনেকুৱা কাম ওলাব যিবোৰ কামত নিজকে নিয়োজিত কৰি তেওঁ জীৱনটোৰ শেষ মুহূৰ্তলৈ জীৱনটো কটাব অৰ্থাৎ মোদী ডাঙৰীয়াৰ এই বিশেষ বাৰ্তালাপটোৰ পৰা আমি বিভিন্ন কথা শিকিব পাৰোঁ ৰাজনৈতিক মহলে ইয়াক বিভিন্ন ধৰণে চৰ্চা কৰি আছে কিন্তু আমি মোদী ডাঙৰীয়াৰ বাৰ্তালাপৰ পৰা যাতে যুৱ সমাজৰ কিছু লাভ হয় তাৰ বাবে আপোনালোকৰ এই ভিডিঅ'টো আগবঢ়ালোঁ আশা কৰোঁ আমাৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব সেইবাবে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈ এৰিছোঁ নেক্সট পুনৰ আহোঁতে এনেকুৱা নতুন আৰু ইণ্টাৰেষ্টিং টপিক লৈ মই আপোনাৰ মাজত আহি আছোঁ চ' আজিলৈ এৰিছোঁ ধন্যবাদ নমস্কাৰ